মৃন্ময় বেজবৰুৱা তেওঁৰ ঘৰ নিজ বাজানি দেউতাকৰ নাম ৰাতুল বেজবৰুৱা আৰু দ্বিতীয়জন হৈছে ভাস্কৰ জ্যোতি ডেকা তেওঁৰ দেউতাকৰ নাম হৈছে প্ৰদীপ ডেকা গাঁও মুখালি যোনটো পিঅ' আমাৰ আৰু ডিষ্ট্ৰিক্ট নলবাৰী মৃন্ময়ক আমি ইয়াৰ পৰা আটক কৰিছোঁ হয় আমি এইটো ইনভেষ্টিগেশ্যন কৰি আছোঁ যুৱতীগৰাকী কেনেকৈ আচলতে জড়িত মোবাইলটো ব্যৱহাৰ একচুৱেলি নহয় মৃন্ময় বেজবৰুৱা যোনজন তেওঁৰ গাৰ্লফ্ৰেণ্ড আচলতে ছোৱালীগৰাকী আৰু তেওঁক মোবাইল ফোনটো গতাই দিছিলে যোনটো চুৰ কৰা মোবাইল ফোন সেইটো গতাই দিছিলে এইটো আমি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে যিহেতু আৰু দুজনমান মানুহ আমি উঠাবলৈ বাকী আছে আমি এৰেষ্ট কৰিম এইকেইজনক খুব সোনকালে আমি এৰেষ্ট কৰিম কেইজনীয়া আপোনাৰ 4-5জনীয়া দলবিৰি আমি ছাছপেক্ট কৰিছোঁ এতিয়াও আৰু ইনভেষ্টিগেশ্যন চলি আছে এইখিনি আমি ইনভেষ্টিগেশ্যন যেতিয়া কমপ্লিট হ'ব আমি ক'ব পাৰিম এই কথাটো আপোনাৰ মেডিকেল যোনটো টিম আছে যোনটো PM এক্সামিনেশ্যন হ'ব পষ্টমৰ্টেম এক্সামিনেশ্যন তাত যিটো ৰিজাল্ট ওলায় তাৰ পৰা আমি গম পাম কেনেদৰে আগবাঢ়িছিল মানে নলবাৰী জিলাৰ প্ৰতিজন আচলতে শিক্ষা আৰক্ষী বিষয়া হওক বা সাব ইন্সপেক্টৰ লেভেল বা OC লেভেল যিসকল আমাৰ বিষয়া আছে বা কৰ্মচাৰী আছে কনষ্টেবল লেভেললৈকে তেওঁলোকে আচলতে দিনে ৰাতিয়ে কষ্ট কৰিছে এই কামটোৰ কাৰণে যিহেতু এটা চাঞ্চল্যকৰ ঘটনা আৰু এটা খুব দুখ লগা ঘটনা সেইকাৰণে আমাৰ পুলিচৰ সকলো ব্যক্তি আচলতে ইয়াত জড়িত হৈ আছিলে আৰু তেওঁলোকে খুব কষ্টৰে আচলতে ইনভেষ্টিগেশ্যন কৰি কেনে এটা তদন্ত যোনটো এটা সুস্থ সবল তদন্ত প্ৰক্ৰিয়া হয় সেই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে আমি কিন্তু এতিয়া গোটেই ডিটেইলছখিনি আমি আপোনালোকক যেতিয়া কেছটো এটা সমাপ্ত হ'ব বুলি ক'ব পাৰি যোনটো যেতিয়া বাকী কেইজন এইটো আমি ইনভেষ্টিগেশ্যনত পাৰ্ট হয় এইটো ক'ব নোৱাৰিম এক্টিভলি ইনভলভ ফুলি ইনভলভ গোটেইকেইজন যিকেইজন আসামী আমি হ'ব বুলিও যিকেইজনক এতিয়ালৈকে এৰেষ্টৰ কাৰণে ফুল্লি ইনভলভ ইন দ্য ক্ৰাইম এইটো আমি এতিয়া আমি ডাইভাৰ্জ কৰিব নোৱাৰিম এইটো আমাৰ এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে আজি আপোনালোকক যিখিনি ক'লোঁ তাৰপিছতো এতিয়া ইনভেষ্টিগেশ্যন চলিব যদি তেওঁলোকৰ ৰোলটো পোৱা যায় তেওঁলোকৰ আমি ইনভলভমেণ্টটো পাওঁ তেওঁলোকক ডেফিনেটলি এৰেষ্ট কৰা হ'ব হয় এটা মোবাইল ফোন যোনটো মোবাইল ফোন মীৰা তালুকদাৰ বাইদেউৰ যোনটো ভিক্টিমৰ তেওঁ ৱাইফ হয় তেওঁৰ মোবাইল ফোনটো আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এখন স্কুটিখনৰ নাম্বাৰটো আপোনাক নকওঁ এতিয়া বৰ্তমান সেই স্কুটিখনো আমি গুৱাহাটীৰ পৰা আচলতে ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ নাই তাৰ বিষয়ে আমি এতিয়ালৈকে বৰ্তমান ইমান তথ্য পোৱা নাই আমি পিছত যদি আপুনি গম পাওঁ কিবা তেতিয়া আপোনালোকক হয় কালিয়ে পাইছোঁ এতিয়ালৈকে সেইটো ইনভেষ্টিগেশ্যনৰ প্ৰচেছত আছে এইটো আমি চাম না তেনেকুৱা কোনো আমি এতিয়ালৈকে আমি ক'ব পৰা অৱস্থা নাই তেওঁলোক প্ৰথমৰ পৰাই আমাৰ পৰ্যবেক্ষণত আছিল আৰু প্ৰথমতে অলপ মিছলিড কৰিব ট্ৰাই কৰিছিলে ইনভেষ্টিগেশ্যনটো যিহেতু এজন ক্ৰিমিনেলে সেইটো কামেই কৰে প্ৰথম অলপ মিছলিড কৰিব চেষ্টা কৰে ইনভেষ্টিগেশ্যনটো কিন্তু আমি এটা সুস্থ সবল আমাৰ ইন দ্য লিডাৰশ্বিপ অফ SP মেম আমি ইনভেষ্টিগেশ্যনটো এটা ভাল লাইনত লৈ গ'ল এটা বিষয় চৰ্চা চলি আছে যিহেতু 10 দিন উকলি গ'ল তেওঁলোকৰ ডকাইতি কাণ্ডত কি তেওঁলোকৰ পৰা লৈ গ'ল তেওঁলোকে সেই কথাখিনি ৰাজহুৱা হোৱা নাই বা ফোন কিমান নিলে টকা কিমান নিলে নাই এইখিনি এইটো এটা ইনভেষ্টিগেশ্যনৰ পাৰ্ট হয় সেইকাৰণে আচলতে ৰাজহুৱা কৰা হোৱা নাই যেতিয়া এইটো যিহেতু ক'লোৱে মই আপোনালোকক এৰেষ্টখিনি যেতিয়া কমপ্লিট হ'ব আৰু এৰেষ্ট কৰিবলৈ আছে আপোনালোকৰ বেছিক যিটো ইনভেষ্টিগেশ্যন এই বেছিক ইনভেষ্টিগেশ্যনত যিটো ডকাইতি কাণ্ড এইটো মোটিভটো কি আছিল ডকাইতি আছিল নে মাৰ্ডাৰ আছিল মই এতিয়া এইটো বিষয়ে মই ক'ব নোৱাৰিছোঁ ৰাইজসকল যথেষ্ট ভয় আৰু সংকট আছে কিবা আহ্বান থাকিব নেকি আপোনাৰ তেওঁলোকৰ প্ৰতি এটা সাধাৰণ ৰাইজৰ প্ৰতি এটাই আহ্বান যে আমি নলবাৰী পুলিচ সদায় আমি এক্টিভ আৰু যিকোনো এনেকুৱা চিটুৱেশ্যনত বা যিকোনো এটা ক্ৰিমিনেল এক্ট যেতিয়া হৈ যায় আমি তৎপৰ হওঁ আমি কাম নিজৰ আৰম্ভ কৰোঁ আৰু বৰ্তমান সময়ত তেওঁলোকে চিন্তা কৰিবলগীয়া মই একো নাই বুলি ভাবোঁ খুব সোনকালে আমি ইনভেষ্টিগেশ্যন খুব সোনকালে মই এইটো ডাইৰেক্ট কৈ দিব নোৱাৰোঁ যিহেতু ইনভেষ্টিগেশ্যন চলি আছে আমি এইটো ইনভেষ্টিগেশ্যনটো বেয়া কৰিব বিচৰা নাই যিহেতু পিছত পানিছমেণ্টৰ কথা আছে